আমি যদি কেতিয়াবা সময় পালে এই কথাটো কেতিয়াবা অকণমান যদি চাবলৈ চেষ্টা কৰোঁ, এইবিলাক প্ৰকৃততে কি চলি আছে। আমি যদি চাওঁ, আমি কিবা এটা বিচাৰি বা কিবা এটা প্ৰাপ্তিৰ কাৰণে চেষ্টা কৰি আছোঁ, যাৰ অৰ্থ বা টকা পইচাৰ অভাৱ, তেওঁ টকা পইচাৰ কাৰণে চেষ্টা কৰি আছে। যাৰ অজস্ৰ টকা পইচা আছে কিন্তু মনৰ শান্তি নাই, মনত সুখ নাই, তেওঁলোকে সুখ আৰু শান্তিৰ কাৰণে চেষ্টা কৰি আছে। যাৰ খ্যাতি নাই, যশ নাই, তেওঁ খ্যাতি যশৰ কাৰণে চেষ্টা কৰি আছে। আৰু যাৰ খ্যাতি আছে, যশ আছে, কিন্তু মনৰ শান্তি নাই, মনৰ শান্তিৰ কাৰণে চেষ্টা কৰি আছে। কোনোবাই আকৌ শক্তিৰ কাৰণে চেষ্টা কৰি আছে, শক্তি পোৱাৰ চিন্তা বা শক্তি হেৰুৱাৰ চিন্তা। এই গোটেইবিলাক যদি আমি এবাৰ চাবলৈ চেষ্টা কৰোঁ, এই গোটেই কথাখিনি শেষ ক'ত, অন্ত ক'ত, কিহে আমাক পূৰ্ণতা দিব পাৰে। এটা কথা যদি আমি লক্ষ্য কৰোঁ, আমি ইয়াৰ পৰা একো লৈ যাব নোৱাৰোঁ। আমি একো লৈও অহা নাই, একো লৈও যাব নোৱাৰোঁ। এইবিলাক প্ৰকৃততে কি চলি আছে, এই কথাবিলাক ভাগৱত গীতাতো আছে। এই কথাবিলাক যদি অকণমান গভীৰভাৱে চাবলৈ চেষ্টা কৰা হয়, তেতিয়াহ'লে এটা কথা বুজা যায় যে আমি ইয়াত ভোগ কৰিবলৈ প্ৰকৃততে অহা নাই। আমি যদি ভোগ কৰিবলৈ চেষ্টা কৰোঁ, আমি মনত দুখ কষ্টহে পাওঁ। শৰীৰটোক আৰাম দিব চেষ্টা কৰিলে মনলৈ দুখ কষ্ট আহে। আমি যদি এটা কথা লক্ষ্য কৰোঁ, জন্মৰে পৰা বৰ্তমান ক্ষণলৈকে কিমানখিনি সময় সুখৰ আৰু কিমানখিনি সময় দুখৰ, এই গোটেই কথাবিলাক লক্ষ্য কৰিলে এটা কথা বুজি পোৱা যায় যে এই যিখন জগত, সংসাৰ, এইখন জগতৰ বা সংসাৰৰ পূৰ্ণতা দিব পৰা ক্ষমতা নাই। আৰু আমি এইখন জগতত আহিছোঁ আমাৰ কিছুমান ঋণ থকাৰ কাৰণে। এইখন জগতত আমি আহিছোঁ আমি শিকিবৰ কাৰণে, সেই শিকি এখোপ এখোপকৈ আগুৱাই যাবৰ কাৰণে, পূৰ্ণতা পাবৰ কাৰণে। ইয়াৰ সম্বন্ধীয় কিছুমান আলোচনা আমি আগতে কৰি গৈছিলোঁ যে আমাৰ প্ৰকৃত পৰিচয় কিয় এই ক্ষুদ্ৰ শৰীৰটো হ'ব নোৱাৰে, এই কথা আমি আলোচনা কৰিছিলোঁ। আৰু কিহে পূৰ্ণতা দিব পাৰে সেই কথাখিনিও আলোচনা কৰিছিলোঁ। সেই তাৰ লিংককেইটা আমি দি দিছোঁ তলত। আপোনালোকৰ যদি কেতিয়াবা সময় হয় বা মন যায় চাব পাৰে। আৰু এই কথাখিনি এবাৰ কেতিয়াবা যদি সময় পায় এবাৰ চিন্তা কৰি চাবচোন। ভাগৱত গীতাত সেইকাৰণে ভোগৰ ওপৰত গুৰুত্ব নিদি কৰ্তব্যৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হয়। নমস্কাৰ।